ছাত্ৰসকল, আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে সৌৰজগতৰ গ্ৰহসমূহ। বিষয়টি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত সৌৰজগতত আমাৰ পৃথিৱী নামৰ পাঠটিৰ পৰা লোৱা হৈছে। পাঠটিতনো আমি কি শিকিম? পাঠটিত আমি শিকিম সৌৰজগত কাক বোলে, সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি কি, গ্ৰহসমূহৰ বিষয়ে জানিবলগীয়া কথা আৰু 52টা গ্ৰহ। এতিয়া প্ৰথমেই জানোচোন আহা সৌৰজগতনো কাক বোলে। সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে। সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি কি? এতিয়ালৈকে পোৱা তথ্য অনুসৰি সৌৰজগতৰ গ্ৰহ 8টা। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে গ্ৰহকেইটা হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া আহোঁ গ্ৰহসমূহৰ বিষয়ে জানিবলগীয়া কথালৈ। আমি জানো যে আকাশত যিবোৰ তৰা তিৰবিৰাই নাথাকে কিন্তু বেছি উজ্জ্বল দেখা যায়, সেই তৰাবোৰেই হৈছে গ্ৰহ। নক্ষত্ৰৰ দৰে গ্ৰহবোৰৰ নিজা পোহৰ নাই। পৃথিৱীখনো এটা গ্ৰহ। ই তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পায়। এতিয়া আমি সৌৰজগতৰ প্ৰতিটো গ্ৰহৰ বিষয়ে এটা এটাকৈ জানিবলৈ চেষ্টা কৰিম। প্ৰথমেই আহোঁ বুধ গ্ৰহলৈ। ই সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। ই আকৃতিত সম্পূৰ্ণৰূপে গোলাকাৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধ গ্ৰহে সময় লয় 88 দিন। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 4980 কিলোমিটাৰ। বুধ গ্ৰহৰ নিজা কোনো উপগ্ৰহ নাই। এতিয়া আহোঁ শুক্ৰ গ্ৰহলৈ। শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা, অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈকেহে হয়। ইয়াক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। পুৱতি ফুটা তৰা আৰু সাজ বা সাজলি ফুটা তৰা বুলিও শুক্ৰ গ্ৰহক কোৱা হয়। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ শুক্ৰ গ্ৰহে সময় লয় 225 দিন। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 12390 কিলোমিটাৰ। ইয়াৰো কোনো নিজা উপগ্ৰহ নাই। এতিয়া আহোঁ আমাৰ নিজৰ পৃথিৱী গ্ৰহৰ বিষয়ে কিছু কথা জানিবলৈ। এতিয়ালৈকে পৃথিৱীতহে কেৱল জীৱৰ উপস্থিতি ধৰা পৰিছে। ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় 365 দিন, 5 ঘণ্টা, 48 মিনিট, 45ৰ পৰা 47 ছেকেণ্ড। ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 12740 কিলোমিটাৰ। ইয়াৰ এটা উপগ্ৰহ আছে। উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। এতিয়া আহোঁ মংগল গ্ৰহৰ। ই ৰঙচুৱা বৰণৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় 687 দিন। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 6750 কিলোমিটাৰ। ইয়াৰ উপগ্ৰহ 2টা। বৃহস্পতি গ্ৰহৰ বিষয়ে কিছু কথা জানোচোন আহা। ই সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1317 গুণ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বৃহস্পতি গ্ৰহে সময় লয় 11 বছৰ। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 1,42,800 কিলোমিটাৰ। উপগ্ৰহ 16টা। এতিয়া আহোঁ শনি গ্ৰহলৈ। সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৱেই হৈছে শনি গ্ৰহ।
বৃহস্পতি, ইউৰেনাছ আৰু নেপচুনৰ আঙুঠিতকৈ শনিৰ আঙুঠিৰ সৌন্দৰ্য বেছি। শনি গ্ৰহে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় 29 বছৰ। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 1,20,500 কিলোমিটাৰ। শনি গ্ৰহৰ উপগ্ৰহ 30টা। এতিয়া আহোঁ ইউৰেনাছ গ্ৰহৰ বিষয়ে কিছু কথা জানিবলৈ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইউৰেনাছ গ্ৰহে সময় লয় 84 বছৰ। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 49,700 কিলোমিটাৰ। ইয়াৰ উপগ্ৰহৰ সংখ্যা 15টা। এতিয়া জানোচোন আহা নেপচুন গ্ৰহৰ বিষয়ে কিছু কথা। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় নেপচুন গ্ৰহে 164 বছৰ। গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য 45,000 কিলোমিটাৰ। নেপচুন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা 8টা। ইতিমধ্যে আমি নেপচুন গ্ৰহলৈকে 8টা গ্ৰহৰ বিষয়ে আমি জানিলো। এতিয়া আহোচোন জানা 52 গ্ৰহৰ বিষয়ে কিছু কথা জানিবলৈ। অলপ দিনৰ আগলৈকে প্লুটোকো এটা সৌৰজগতৰ গ্ৰহ হিচাপে ধৰা হৈছিল, কিন্তু বৰ্তমানে ইয়াক প্ৰকৃত গ্ৰহ হিচাপে নধৰি এটা 52 গ্ৰহ হিচাপেহে ধৰা হয়। গতিকে সৌৰজগতত গ্ৰহৰ সংখ্যা হৈছে 8টা। তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।